বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছে চাগে? আজি নতুন এটা দিনৰ স্বাগতম জনাই আপোনালোকক এডোখৰ নতুন ঠাই দেখুৱাম বুলি ওলাইছোঁ। যিডোখৰ ঠাই 12জন মানুহে বহুত কষ্টেৰে বনাইছে, সেই ঠাইডোখৰ দেখাবলৈ আপোনালোক ঠাইডোখৰলৈ আপোনালোক দেখুৱাওঁগৈ। ঠাইডোখৰত আপোনালোক লগ কৰিম। পাই গ'লোহি আমি মৰিংগেলত থকা চুকাফা উদ্যান। তো ইয়াৰ ভিতৰভাগ কেনেকুৱা আপোনালোকক দেখুৱাওঁগৈ। তেনে ব'লক। ওপৰতে আৰু এটা ঘৰ দেখি পাইছোঁ, ইয়াতো অলপমান বহি ল'ম। খোজকাঢ়ি ভাগৰ লাগিছে। এইটো আপোনালোকে আহিলে ইয়াত জিৰণি ল'ব পাৰিব। এনেকৈ বহি ধুনীয়াকৈ বনাই থোৱা আছে, দেখিছে? বাঁহৰ হয় ন? এনেকৈ বনাই থোৱা আছে। ধুনীয়া ঠাই, ইয়াৰ পৰা দেখিব আপোনালোকে। তলতে এটা আছে হ্ৰদ। হ্ৰদটোত দুখন ভৰিৰে পকোৱা ব'ট আছে। ব'টকেইখনত আমি এতিয়া উঠিম, ব'টকেইখনৰ মজাটো ল'ম। ব'লক আমাৰ লগে লগে আপোনালোকে মজাটো লওক। গুচি নগ'লে হয়। এই পকাবি দেই। কোনফালে কিনি হয় কছাৰী পাৰ্কত নাও উঠা নি? ভৰিয়ে পকাইছোঁ এতিয়া, কি হয় নাজানো আৰু। উঠোতে উঠিছোঁ আৰু। এইটো পোৱালিটো দেখিছে, অকলে অকলে উঠি ফুৰিছে। পোৱালিও দেখিছে, অকলে অকলে উঠিছে। চাওক, মজা লওক আপোনালোকে। এখন ধুনীয়া পাৰ্ক হয়। এইডাল হ'ল ষ্টিৰিং। ষ্টিৰিংডাল কাটিব লাগে। এনেকৈ ক'ব নোৱাৰি কেনেকৈ কাটিলে কি হয়। যেতিয়া ব'টখন উঠিব তেতিয়া গম পাব আপোনালোকে। আপোনালোকে কমেণ্টত জনাব চাই কেনেকুৱা লাগিছে ভিডিঅ'টো। আজি বন্ধ বুলি ওলাই আহিলোঁ অলপ লগত এইটো লগৰটো। আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে চাগে, কৈছিলে যে 300 টকীয়া চশমা চবতকৈ দামী চশমাখন ইয়ে আছিলে। 300 টকা হয়। জলপ্ৰপাতলৈ যোৱা যিটো ভিডিঅ' আছিলে। লাগিল লেঠা, বৰষুণ আহিছে। আমি আছোঁ পুখুৰীটোৰ মাজত। সোনকালে পাবগৈ লাগে এতিয়া, বৰষুণ দিছে। ডাঙৰ কথা এটা হ'ল, উঠাৰ আগতে গম নাপালোঁ যে পইচা দিব লাগিব। তো এজনৰ 25 টকাকৈ হয়, এতিয়া দিব লাগিব আমি। পইচা দিব নালাগে বুলি ফূৰ্তি কৰি আহিলোঁ। ফূৰ্তিতে পূৰা ফ্ৰীকৈ বুলি উঠিলোঁ, এতিয়া পইচা দিব লাগিব। যিহেতু যিমানখিনি কৰিছে দেখিছে, এখন ব'ট দিছে। তো এইবিলাক কাম কৰিছে দেখিছে। পিছফালে দেখিছে বেৰা চেৰা দি এনেকৈ বহুতখিনি খৰচ আহি পৰে। সেইকাৰণে 25 টকা দিয়াটো কোনো ডাঙৰ কথা নহয়। তো আপোনালোকো আহিব, 25 টকা দিব আৰু উঠিব। চুকাফা উদ্যানখন কোনে আচলতে এখন প্ৰতিষ্ঠা কৰিছে বা কোনে কোনে মিলিজুলি এখন বনাইছে, তো আমি এই ওচৰতে থকা দাদাজনৰ লগত আমি
নামটো কি হ'লে? মোৰ নাম শ্ৰী পুৰ্ণানন্দ গগৈ। পুৰ্ণানন্দ গগৈ। আপোনাৰ ঘৰ এনে? হয়, এই ইয়াতে মৰিগাঁও গাঁও। মৰিগাঁও গাঁও ন? এতিয়া এনেই জনাওকচোন আপুনি কিহৰ কাৰণে, ক'ৰ পৰা আইডিয়াটো কেনেকৈ আহিলে আচলতে এইটো? আমি আগতে প্ৰথম অৱস্থা আমি হেৰি কৰিছিলোঁ, চুমনিখন খুলিছিলোঁ। হয় হয়। চুমনিখন খোলাৰ পিছত এই মানুহ তেওঁলোকৰ কেইবাজনমান মানুহ আহিছিল। আহি তেওঁলোকে ক'লে বোলে এনেকুৱা এটা খুলিলে ভাল হ'ব নেকি? হয় হয়। কওকচোন বুলি ক'লে। হয়। এই আমি 12জনীয়া গোট এটা আছোঁ চুকাফা নামত। অকণমান ডাঙৰকৈ ক'ব। এই 12জনৰ গোটেই এই কামটো কৰিছোঁ। গোটেইখন ন? হয়। এনেই আপোনালোকৰ মাটিটো আচলতে কাৰ আচলতে? মাটিটো এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। কিন্তু আমি অলপ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ল'লোঁ। ক'লোঁ দিবলৈ। হয় হয়। সেইখন মাটি অলপ আমাক দিলে। প্ৰথমতে আপোনালোকৰতো বহুত খৰচা হৈছিলে। খৰচা হৈছে, বহুত খৰচা। এই খৰচ বহনখিনি আচলতে কোনে কৰিছিলে? আমি নিজে কৰিছিলোঁ। আপোনালোকে নিজে কৰিছিলে? আমি এই 12জন গোটে বহুত কাম কৰিলোঁ। মুগা পুহিলোঁ আৰু এনেকৈ কিছুমান গাঁৱৰ ঘৰত কাম ওলালে আমি লওঁ। সেইবোৰ পইচাই জমা কৰি কামবোৰ কৰা হৈছে। বহুত কষ্ট হৈছে ন ঘৰতে? এতিয়া প্ৰথমতে আছিলে এখন চুমনি আছিলে ন? প্ৰথমে চুমনিখন এই ভিতৰলৈ আছে। ভিতৰফালে আছিলে আছিলে এইডোখৰ। হয় হয়। এইবোৰ কাটি কুটি হেৰি কৰিছোঁ। তাৰপৰা জব কাৰ্ডৰ কিছুমান আঁচনি ইয়াত দিয়ে। তেওঁলোকে এতিয়া জব কাৰ্ডৰ মানুহে বহুত কৰিলে। তেওঁলোকেও কৰেহি আহি ইয়াত। এতিয়া সোমাওঁতে এনে ফিজটো কিমান লয় আপোনালোকৰ? আমাৰ এনেকুৱা এই হেৰি বাইকত 20 টকা লয়। তাৰপৰা এই কাৰত 50 টকা লয়। মাছ চাছ আছে নেকি? মাছ আছে। কেনেকুৱা ধৰণৰ মাছ আছে? আছে, বাহু মাছ আছে, চিতল মাছ আছে। কাছ চাছ নাই নহয়? কাছ নাই। নাই। ঠিক আছে, ধন্যবাদ থাকিল আপোনালৈ। ভিডিঅ'টো আজি এইখিনিতে আমি সামৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যদি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো বজাই দিব, যাতে আহিবলগীয়া নটিফিকেশ্যন হ'ব আপোনালোকে প্ৰথমতে পায়। বাই বাই আজিলৈ।